পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি জনজাতি বসতিপূৰ্ণ এলেকাসমূহত আজি দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে ৰংকেৰ পূজা পালন কৰা হয়। এই উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ বিভিন্ন গাঁৱৰ লগতে ৰংমুকৰাং গাঁৱতো গাঁওবুঢ়া জেনচিং টেৰাঙৰ উপস্থিতিত কাৰ্বি পৰম্পৰাগত নিয়ম অনুসৰি ৰংকেৰ পূজা উদযাপন কৰা হয়। আজি ৰংমুকৰাঙৰ ৰংকেৰ পূজা আৰম্ভণিৰ পৰা শেষলৈকে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চামচিংক্ৰক ৰংমুকৰাং গাঁৱৰ বুঢ়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰংমুকৰাঙত মুঠতে 4টা স্থানত পূজা অৰ্চনা কৰা হয়। থানসমূহ ক্ৰমে হেমফু, মুকৰাং ৰাচিঞ্জা, ডিফু থান, ইংলংকিৰি থান আৰু আৰিছো থান। উল্লেখযোগ্য যে মূলতঃ কৃষিপ্ৰধান জনজাতীয় সমাজখনক বিভিন্ন ৰোগ ব্যাধি, অপায় অমংগল, অপদেৱতাৰ কুদৃষ্টিৰ পৰা ৰক্ষা কৰাৰ বাবে সৰ্বশক্তিমান গৰাকীলৈ পূজা আগবঢ়াই কাৰ্বিসকলৰ সমাজৰ পূৰ্বৰে পৰা ৰংকেৰ পূজা পালন কৰি অহা হৈছে। প্ৰতি বছৰে জানুৱাৰী মাহৰ 5 তাৰিখে এই উৎসৱ পালন কৰা হয়। সেই অনুসৰি পাহাৰীয়া এলেকাটোৰ কাৰ্বি বসতিপূৰ্ণ এলেকাসমূহত ৰংকেৰ পূজা উপলক্ষে বিগত কেইবাদিন ধৰি এক উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে। ৰংকেৰ পূজাৰ বিধি অনুসৰি আজি পুৱাৰ ভাগত কাৰ্বি সমাজৰ কুৰুচাৰ আৰু দেউৰী ঐসকলে বিধিগত নীতি নিয়মৰ মাজেৰে উপাস্য দেৱতালৈ পূজা আগবঢ়াই গাঁওসমূহক সকলো ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰাৰ লগতে আহিবলগীয়া বৰ্ষটো সকলো ক্ষেত্ৰৰ পৰা নদন বদন কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনায়। পূজাৰ লগতে উপাস্য দেৱতালৈ উচৰ্গা কৰি বলি বিধানৰো ব্যৱস্থা কৰা হয়। পূজাৰ অন্তত গাঁৱৰ সকলো ৰাইজে মিলিজুলি ভোজ ভাত খাই বছৰটোৰ বাবে কৰ্মজীৱনৰ পাতনি মেলে। ৰংকেৰৰ যিটো পূজাৰ উপলক্ষে আপোনালোকে অহাৰ কাৰণে আমাৰ মিডিয়া ভাইসকলে অহাৰ কাৰণে আমি অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ। আমাৰ নতুন বছৰটোৰ কাৰণে আপোনালোকৰ সুখ শান্তিৰে থাকিবৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ বাবে। আপোনালোকে যে এই ৰংকেৰ পূজাভাগি পাতে, কিহৰ কাৰণে পাতে? ইয়াৰ উদ্দেশ্যটো কি? ৰংকেৰৰ মানে অৰ্থটো কি? আমাৰ ৰংকেৰৰ অৰ্থটো হ'ল কি, আমাৰ প্ৰতি বছৰে এই 5 তাৰিখে আমি এই ৰংকেৰ পূজাটো আমাৰ গোটেই আমাৰ গাঁওখিনি যিমান ঘৰ আছে, আমাৰ 42 ঘৰ 45 ঘৰমান আছে, আমি গোটেই চান্দা বৰঙণি উঠাই তাৰপিছতে আমি বছৰটোৰ কাৰণে আমি গোটেই মানুহখিনি বা ল'ৰা ছোৱালী বা বুঢ়া বুঢ়ী চবৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমি যাতে আমি এই বছৰটো সুখে শান্তিৰে থাকিব পাৰোঁ। সেইটো কাৰণে আমি এই ৰংকেৰ পূজাটো কৰোঁ। ৰং মানে গাঁও, কেৰ মানে আমি এই হেৰি ৰংকেৰ কেৰ মানে আমি এই পূজা কৰাটোৱে বছৰি পূজা কৰাটো, এইটো পূজা কৰাটোকে কেৰ বুলি কয়। আপোনালোকৰ এই ৰংকেৰ মানে কেইখন কিবা থানক লৈ কৰা হয় নে কিহক লৈ কৰা হয়? মানে কেইখন যদি থানক লৈ আমি এতিয়া বৰ্তমান আমাৰ গাঁওখনত আমি প্ৰথমটো সোঁ ছাইডত থকাটো আমাৰ হেমফু, ৰাচিঞ্জা, মুকৰাং, ৰাচিঞ্জা, এইটো আমি প্ৰথমটো কৰোঁ সোঁ ছাইড। তাৰ লগতে আকৌ আছে আমাৰ চিংকিৰি লংকিৰি বুলি কয়, আমাৰ থানৰ যিটো থানৰ পূজা হয় এইটো কৰোঁ। তাৰপিছত আকৌ সেই আকৌ থান এটা আছে ডিফুৱা থান বুলি কয়, সেই ডিফুৱা থানটো আমি কৰোঁ। আমাৰ গাঁওখনৰ সুখ শান্তি ৰাখিবৰ কাৰণে আমি থানত আছোঁ যেতিয়া সেই থান পূজাটো আমি কৰোঁ। তাৰপিছতে ইংলংকেৰি আৰিছো বুলি কয়, এইটো আমাৰ থানৰ পূজা হয়। এইটো থানটো আমি বছৰটোৰ কাৰণে আমি সুখ শান্তিৰে থাকিব পাৰোঁ। যেনিবা আমাৰ ল'ৰা ছোৱালী হওক বা বুঢ়া বুঢ়ী হওক, ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত যাতে কোনো বাধা বিঘিনি নথকাকৈ আমি মানে শিক্ষা দীক্ষাটো আমি আগবাঢ়িব পাৰোঁ বুলি আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। মানে কেইখন থানক লৈ পেলাই পূজা? আমি বৰ্তমান থানটো আমি 3টা থান আছে। সন্তুষ্ট কৰা হয় নেকি? মানে গোটেইখিনি আমি সেইটো কেৰতে মানে এইটো পূজাতে আমি গোটেইখিনি মিলাই আমি গোটেই ভগৱানৰ ওচৰত গোটেইখিনি প্ৰাৰ্থনা কৰোঁ। মানে ভূত প্ৰেত যাতে আমাৰ গাঁওখনত আমাৰ মানে বাধা বিঘিনি কৰিব নোৱাৰাৰ কাৰণে আমি সেই পূজাটো কৰোঁ। পশ্চিম কাৰ্বি আংলঙৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।